ইমান টাইম কাম কৰিলো তথাপিতো নহল ভালে মোটামুটি next year tunor iman porial ase tandok khala jibon amari pua lalu nisam lu na ya nisata nisata dile daplu e oi desla di janbar na da oi bhela buji pele ya bhela buji pele e nara digla koile pai ke di bali pass ho jao de eta di dia আছো কথা পাতি Bagi dah, ini kortu dengi jelasnya. মানে হরিবোলা দি হরিবোলা 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 ভিডিও বনাইছিলো বাৰু না ইউটিউবত আপলোড দি দিম এই ভিডিও দেখিব লাগে বৰ ভাল দৌতাৰ ভিডিও আছিল না আচ্ছা আচ্ছা বদ্ধতা আইলো এটা ভিডিও বানাবি বহুত বছৰে ভৱিষ্যতৰ আমাৰ অসমীয়া চিনেমাৰ হিৰো হিমালয় বৈশ্য কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে পৰিৱেশটো তুমি ইমান দেৰিকৈ কৰিবা ভালেই লাগিছে ৰাতি শুব পৰা নাই
মেজি জ্বলি আছে আমাৰ ৰাইজ আহি সকলোৱে অংশগ্ৰহণ কৰি আছে এতিয়া আমাৰ পৰম্পৰা হেৰি আমাৰ চলি থাকিব চাউল আৰু আহি আছে চেণ্ডেলটো খোলা নতুন নতুন আৰু আমাৰ নতুন নতুন আমাৰ ৰাইজ আহি আছে আৰু উপভোগ কৰি আছে আৰু ভোগালী বিহু এতিয়া আৰু ভৱিষ্যত আৰু এই একেদৰেই আমাৰ নিয়মটো পালন হৈ থাকে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা ধন্যবাদ বৰদেউতা অলপ কৈ দিয়া 2-এষাৰমান ভোগালী বিহু আৰু আমাৰ হেৰি মই কৈ থাকিলোঁ নহয় খাই থাকিলোঁ বাৰু ঠিক আছে আমাৰ এই ভোগালী বিহুত প্ৰতিবাৰে আমি এই ভকত চুবাৰ মানুহখিনি লগ লাগোঁ আৰু আমি আনন্দেৰে এই মেজি উদযাপন কৰোঁ আৰু ইয়াৰ লগতে ল'ৰাবিলাকে তেওঁলোকে ভেলাঘৰ পাতি পেলাই বিভিন্ন ধৰণে খানা পিনা খাই আনন্দ উৎসৱৰে ৰাতিটো প্ৰায় ডেকা দি গান শুনি পেলাই তেনেকৈ তেওঁলোকে সময়খিনি কটায় গতিকে এই পৰম্পৰাটো আমি ৰক্ষা কৰি আহিছোঁ আৰু এইখিনিৰ পিছত আমি এটা সমূহীয়াভাৱে অলপ মানে আমাৰ যিটো মন্দিৰৰ সম্বন্ধে অলপ আলোচনাত আমি এখন মিলিত কৰোঁ আৰু তাত মানে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰি ধৰণে আমি মতা মাইকী সকলোৱে লগ লাগি পেলাই সেই সভাখনো সুন্দৰভাৱে সমাপন কৰোঁ এইটো পৰম্পৰা আমাৰ চলি আহি আছে কিমান বছৰ হ'ল আমাৰ এইটো পৰম্পৰা এই পৰম্পৰাটো আমি প্ৰায় 70-80 বছৰ আমি জানো আৰু তাৰ আগতে কেনেকুৱা হৈছিল নাজানো আৰু কিন্তু এইটো চলি আহি আছে এনেধৰণে এই পৰম্পৰাটো আৰু এইটো আমি ভৱিষ্যতে জীয়াই ৰাখিম আৰু ইয়াৰ দ্বাৰা যাতে আমাৰ মানৱৰ কল্যাণ হয় আৰু সেইটো আমি কামনা কৰোঁ এই পুঁজিক সেৱা কৰাৰ জৰিয়তে ভগৱানৰ পাঠ এইবাৰ ৰাম মন্দিৰৰো মানে 22 তাৰিখে উদ্বোধন হ'ব জানুৱাৰীৰ গতিকে ইয়াতে আমি ৰামক স্মৰণ কৰিছোঁ লগে লগে গতিকে যাতে ৰামৰ যি জীৱন চৰিত্ৰ সেই জীৱন চৰিত্ৰৰ হেৰিবিলাক আমাৰ মানুহৰ মাজত সুন্দৰভাৱে প্ৰচাৰ হয় ভগৱানৰ যিটো মানে আৰাধনা সেইটো যাতে অব্যাহত থাকে আৰু মানৱ জাতিৰ কল্যাণ হয় এইবিলাক কামনা কৰি মই এইখিনি কথা ক'লোঁ ধন্যবাদ তই অলপ কৈ দিছোন অলপ কৈ দি অলপ তই কাহিনী অলপ কৈ দি আমাৰ কাহিনী মানে আৰু কি আৰু আমাৰ মেজি হয় ভেলাঘৰ হয় চবে লগ লাগে বাহিৰৰ আমাৰ যিখিনি থাকে পৰিয়ালৰ চবে আহে মানে কি বছৰৰ মূৰত আৰু এইটো এটা উৎসৱ আৰু মানে মেজিটো আমাৰ একতাৰ প্ৰতীক অলপ কষ্ট কৰি চবে সেই কৰে আৰু ব্যস্ততা কিবা পৰিৱৰ্তন আজিৰ পৰা 20 বছৰ আগৰ আৰু আজিৰ পৰিৱৰ্তন বহুত আছে পৰিৱৰ্তন মানে আগতে মানুহবিলাকৰ ইমান ব্যস্ততা নাছিল গতিকে ৰাতি নৰা উগলা হৰিত ধ্বনি দি চব নিজে কৰা গৈছিল চব নিজে কৰা নাই মানে কি বেলেগৰ নৰা চুৰ কৰা এইবিলাক মানে কি ট্ৰেডিশ্যন আছিল আজিকালি অলপ কমি আহিল প্ৰফেচনেল হ'ল সেইটোৱে আৰু ভৱিষ্যতৰ কাৰণে কিবা উপদেশ আমাৰ নেক্সট জেনেৰেশ্যন যাতে আমি বজাই ৰাখিব পাৰোঁ কাৰণ এইটোতো আমাৰ মানে সংকটজনক হৈ পৰিছে আমি কামলা হায়াৰ কৰিব লগা হৈ গৈছে এইটো হ'ব নালাগে আৰু মানে কি ট্ৰেডিশ্যনটো ট্ৰেডিশ্যনেই আৰু ট্ৰেডিশ্যনৰ ব্যস্ততাৰ উৰ্ধত মানে কি ট্ৰেডিশ্যনটো মেইনটেইন কৰিব লাগে আৰু যিয়ে যিমানেই ব্যস্ত নহওক টকা পইচা দ্বাৰে যি নহওক সেইটো বেলেগ কথা সময় অলপ ওলাব লাগে সময় উলিয়াব লাগে সেইটোৱে আৰু মানে কি আৰু ফূৰ্তিটো মানে এনজয় কৰিব লাগে আৰু এনজয় কৰিব লাগে সেইটোৱে আৰু হ'ব আচ্ছা এতিয়া আমাৰ লগত আছে নৱপ্ৰজন্মৰ উঠি অহা মানে এওঁলোকৰ হাততে আছে আমাৰ মানে নেক্সট মানে আমাৰ ট্ৰেডিশ্যন আমাৰ সংস্কৃতি তো হিমালয় কি কোৱা তুমি নাজানো আৰু তথাপিতো তোমাৰ কেনেকুৱা লাগে তোমালোকে কণ্টিনিউ ৰাখিবানে নাই হা চেষ্টা কৰিবা কিন্তু মানে ক'ব পৰা নাই তুমি ৰাখিবানে নাই তুমি আহিবানে নাই কণ্টিনিউৱাছলি আহিবানে নাই নগাঁৱৰ পৰা আহিবানে আচ্ছা আৰু বাকী কিবা কোৱা তুমি কি ক'বা কেনেকুৱা লাগে তোমাৰ নলবাৰীত আহি ভাল লাগে
আহিবৰ মন যায় নে নাযায়? আচ্ছা মাৰ কাৰণে আহিব লাগে। আচ্ছা এয়া হ'ল অনুৰাগ বৈশ্য, উঠি অহা যুৱক। অনুৰাগ বৈশ্য এতিয়া আমাৰ মানে ভকতপাৰা আমাৰ এই যে আমি কৰি থাকোঁ তাৰ বিষয়ে অলপমান কৈ দিব। সি এনে এটা গায়ক হয় অলপ, কিন্তু গান চান আজিকালি অলপ বেছি নাগায়। তো অনুৰাগ বৈশ্য আপুনি কি কয়? এইটো আমি এইটো বহুত বছৰৰ পৰা কৰি আহিছোঁ বস্তুটো, এই পৰম্পৰাটো ৰক্ষা কৰি আহিছোঁ। আৰু বিহুৰ দিনা আমি সকলোৱে ইয়াত লগ হওঁ, একেলগে মেজি পুৱাওঁ, আৰু সকলোকে মই ইয়াৰ দ্বাৰাই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সেইখিনিয়ে এয়া আহিছে আমাৰ ময়ো আহিলোঁ, এইমাত্ৰ আহিলোঁ, অকণমান দেৰি আমাৰ বোৱাৰী সন্থাৰ মানে ছেক্ৰেটাৰী। নমস্কাৰ দেই, ধৰকে বোলে এই ভৱিষ্যতৰ আমাৰ ছাত্ৰী ক্ৰিকেট প্লেয়াৰ, ই আমাৰ ভৰসা। ই ভাবিছো IPL খেলিব, এতিয়া পাৰে নে নোৱাৰে। ক'ৰবাত ঘৰত পৰিলি নেকি? চলি থকা ভাল হওক, যোৱাই এটা ভাল পোৱা ভাল যোৱাই পাওঁ। চলিটো ভাল হওক, লোকেল হয় চলি ভাল হওক। অলপ দূৰত যাম বুলি উঠি যাব লাগিব। ৰ'ব আৰু ষ্টাইল কৰিব পাৰা ভাল ষ্টাইল কৰিব পাৰা মানে ধনী হোৱা। তই অলপ কৈ দি দুই এষাৰ। আজি আমাৰ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিন ভোগালী বিহু। ভোগালী বিহু আহিল, ভোগালী বিহু ভোগৰ বিহু। গতিকে আমি সকলোৱে মিলিজুলি মেজি সাজি আজি প্ৰথমতে অগ্নি দেৱতাক সেৱা কৰিছোঁ আৰু ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। গতিকে ভোগৰ বিহু আজি, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুইও জ্বলিল মইনা, মেজিৰ জুইও জ্বলিল। গতিকে এনেকৈ আমি গান গাই গাই আগুৱাই যাব লাগিব আৰু আনন্দতে কটাব লাগিব। সকলোৰে কুশল কামনা কৰিলোঁ, ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু আটাইলৈ শুভ কামনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। অলপমান মানে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে দুই এষাৰ কৈ দিয়ক। বুজিব ন? আমাৰ আগৰ দিন নাই কৈ দিয়ক, মানে দুটামান কথা কৈ দিয়ক। শুভেচ্ছা থাকিল বুলি কৈ ভৱিষ্যত প্ৰজন্মই যাতে আমাৰ সংস্কৃতিটো বজাই ৰাখে ন? ভোগালীৰ শুভেচ্ছা থাকিল বুলি কৈছে। আগন্তুক ভোগালী বিহুলৈ
শুভেচ্ছা সকলোকে জনালোঁ। ধন্যবাদ। মই আশা কৰোঁ নতুন পুৰণি সদস্যসকলক জীৱনৰ প্ৰত্যেক স্তৰতে উন্নতি সাধন হওক এই শুভকামনা কৰি বঢ়িয়া 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 ধন্যবাদ ধন্যবাদ ধন্যবাদ।